নমস্কাৰ কৃষক বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল মূৰ্গী ফাৰ্মিঙলৈ। আমি আজি সোণালী মুৰ্গীৰ আমাৰ 20 নম্বৰ ডে হয় আৰু আমি এই মুৰ্গীকেইটা কি খুৱাই আছোঁ, কি মেডিচিন ইউজ কৰি আছোঁ, মই গোটেইখিনি কৈ আছোঁ। আৰু ইহঁতৰ 20 নম্বৰ দিনত গ্ৰ'থটো ভালেখিনি আহিছে। ইহঁতৰ 220, কোনোবাটো 230 আৰু কোনোবাটো 250 গ্ৰাম হৈছে। এভাৰেজ ধৰিব গ'লে 230 গ্ৰাম ধৰিব পাৰি। আৰু ইহঁতক মই কোম্পানীৰ দানাটো খুৱাই আছোঁ, কড্ৰেছ কোম্পানীৰ দানাটো খুৱাই আছোঁ। আৰু আজি ইহঁতক মই কি কৰিছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব এটা বস্তু। ইহঁতক মই এইটো ঘাঁহ দিছোঁ। ঘাঁহৰ লগত মই চাপৰ, মাকৈ গুড়ি এইটো মিলাইছোঁ আৰু ভাত পেলাই দিয়া ভাত আছিল, এই গোটেইকেইটা মিলাই কিনে ইহঁতক 2খন বস্তাত দি দিছোঁ। এইবিলাক বাচনকেইটাত বাৰু দানা আছে, কিন্তু মই এক্সট্ৰা কৰি ইহঁতক দি দিছোঁ অকণ খাবলৈ। এতিয়া খুব ভাল কৰি খাইছে। মই যোনটো ঘাঁহ দিছিলোঁ সেইটো প্ৰায় গোটেইখিনি খাই পেলাইছে। ইহঁতে খাই ভাল পাইছে এইটো। আৰু ইয়াৰ লগত মই পানী অকণমান মিহলাই দিছোঁ, সানি দিছিলোঁ। এইটো বহুতখিনি দিছিলোঁ, গোটেইখিনি খাই দিলে ইহঁতে। চাওক কেনেকুৱা কৰিছোঁ। আৰু আজি 20 নম্বৰ দিন যিহেতু, অহাকালি 21 দিন হ'ব। 21 দিনৰ দিনা মই ৰাণী খেত ভেকচিনটো কৰিম, ৰাণী খেত ছেকেণ্ড ড'জটো কৰিম। আৰু সেই ভেকচিনটো কৰিম কাৰণে মই আজি ইহঁতক একো মেডিচিন ব্যৱহাৰ কৰা নাই পানীৰ লগত। কালি মই ঠিক ইহঁতক মই প্ৰথম ভেকচিনটো সোঁফালৰ চকুটোত দিছিলোঁ আৰু অহাকাইলৈ মই লেফ্ট চকুটোত দিব লাগিব। লেফ্টত দিছিলোঁ ন, ৰাইটত দিব লাগিব। মই ৰাইট চকুটোত দিব লাগিব। তাৰপিছত কি কয়, মুৰ্গীকেইটাৰ গ্ৰ'থটো কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এইবিলাক পিয়'ৰ সোণালী মুৰ্গী হয়, মানে এইকেইটাৰ পোৱালি হয়। আৰু মোৰ ব্ৰুডিং টাইমত কেইটামান মৰিলে বাৰু, 10টামান ঢুকালে। বাকী বৰ্তমান একো বেমাৰে দেখুওৱা দিয়া নাই। আৰু ইহঁতক মই ক'বলৈ গ'লে যোৱাকালি মই কি কৰিছিলোঁ, নিমপাত খাব দিছিলোঁ। এইটো চোৱা, নিমপাত এইটো পৰি আছে, ইহঁতক নিমপাত খাবলৈ দিছিলোঁ। দুপৰীয়া বস্তুত নিমপাত খাব দিছোঁ। আৰু গধূলিলৈ মই ইহঁতক পানীত হালধি মিলাই দিছিলোঁ। হালধিৰ বিশেষ এটা গুণাগুণ আছে, কি এইটো এণ্টিবায়'টিকৰ কাম কৰে। হালধি আপোনালোকে খোৱালে গধূলিকৈ খুৱাব। কেঁচা হালধিটো খুৱাইছোঁ, আপোনালোকে কেঁচা হালধিও খুৱাব পাৰে। কেঁচা হালধিটো ঘেৰি কৰি লৈ পানীৰ লগত মিলাই এনেকৈ ৰসটো খুৱাব লাগে হালধিৰ। মই সেইটো খুৱাইছিলোঁ যোৱাকাইলৈ। আজি ইহঁতক নৰ্মেল পানী দিলোঁ, অহাকাইলৈ ভেকচিন আছে যিহেতু। আৰু ইহঁতক পাৰিলে এনেকৈ হেৰি দি দিব, চাং বনাই দিব, চাঙৰ বাঁহ দি দিব। এনেকৈ দেখিছা, মই এনেই দি থৈ দিছোঁ। মই পিছলৈ অলপ 2 দিন পিছলৈ এইবিলাকত বাঁহ ভাঙি দিব লাগিব, ভালদৰে উঠিব পাৰিবলৈ। এই ওপৰলৈ উঠি গৈছে। ইহঁতৰ পাখি গজিবৰ কাৰণে বহুত এনেকুৱা হেৰি কৰিছে। এইবিলাক ক'ত উঠি আছে চোৱা। আৰু বন্ধুসকল, মোৰ ঘৰটো বনোৱাত কেনেকুৱা হৈছে কমেণ্ট কৰি নিশ্চয়। মই ভালদৰে দেখুৱাই আছোঁ মোৰ ৰুমটো কেনেকুৱা হৈছে। মই চাৰৰ ফালে এইটো ইটাটো গাঁঠি দিছোঁ, 3 লাইন কৰি ইটা গাঁঠি দিছোঁ। চাই লওক আপোনালোকে। ওপৰৰ ফালে টিং দিছোঁ, এনেকৈ টিং দিছোঁ। তাৰপিছত টিং দিয়াৰ কাৰণে মই 2খন ফেন লগাই দিছোঁ। সেইখন এখন ফেন আৰু এইখন এখন ফেন। এতিয়া ব্যৱহাৰ নকৰোঁ, যেতিয়া বেছিকৈ গৰম পৰিব তেতিয়া মই ফেন এখন ব্যৱহাৰ কৰিব লাগিব। আৰু ইহঁতক মই এইটো আজিৰ পৰা অভ্যাস কৰিছোঁ, এইটো খুৱাবলৈ।
আৰু মই ঘাঁহৰ খেতিও লগাইছোঁ। মই দেখাম বাৰু, পিছৰ ভিতৰত মই দেখাই দিম মই কেনেদৰে ঘাঁহৰ খেতি কৰিছোঁ। মই নেপিয়াৰ ঘাঁহৰো খেতি কৰিছোঁ মুৰ্গীৰ কাৰণে। মোৰ ছাগলীও আছে 2জনী, ছাগলীকো খুৱাব লাগিব। চ' বন্ধুসকল, মই ইহঁতক আজি নৰ্মেল পানী দিলোঁ, আপোনালোকে চাই লওক। আৰু হালধিটো ব্যৱহাৰ কৰিব সপ্তাহৰ মূৰত এদিন। আৰু ইহঁতক মই ইয়াতে 10টা বাচন দিছোঁ পানী খোৱা, আৰু 10টা বাচন দিছোঁ দানা খোৱা। ইহঁতকতো এইবিলাক খুব এটা ভাল পাইছে ইহঁতে। চাওক, আপোনালোকে চাব পাৰে ইয়াত দানাও আছে ন বাচনত, কিন্তু দানা খোৱা নাই ইহঁতে যোনটো থলুৱা বস্তু দিছোঁ সেইটো বস্তু খাই বেছি ভাল পাইছে। এইটো চোৱা কি সুন্দৰভাৱে খাই আছে থলুৱা বস্তুটো। ঘৰতে ভাত মাকৈ গুড়ি গোটেইখিনি মিক্স কৰি দিছিলোঁ। এইবিলাক খাই ইহঁতে বেছি ভাল পাইছে। এইটো কোম্পানীয়ে কিনি অনা দানা সেইটোৱে খোৱা নাই ইহঁতে। এইবিলাক ফুল হৈ আছে। এইবিলাক লোকেল বস্তুখিনি খতম হোৱাৰ পিছত চাগে এইবিলাক খাব। আপোনালোকে দানাৰ যিহেতু ইমান দাম হৈছে, এইটো আপোনালোকে এনেকৈ দিব পাৰে। অলপ সৰুতে নিদিব, পোৱালিকেইটা ডাঙৰ হোৱাৰ পিছত দিব পাৰে। 20 দিন পিছত আপোনালোকে এইটো দিব পাৰে। মই ইহঁতক এক টাইম এনেকুৱা দিম, ঘৰত দানা দিম বুলি ভাবিছোঁ। তাৰপিছত আৰু মই দানা বনাই আছোঁ ঘৰতে। দানা বনাবলৈ কি ব্যৱহাৰ কৰোঁ মই দি আছোঁ, ফৰ্মুলাটো দি আছোঁ আপোনালোকক। মই কেনেধৰণে কি দানা বনাওঁ মই আপোনালোকক দি আছোঁ গোটেইখিনি। কেনেকৈ কি বনাই আছোঁ দানাটো মই ঘৰতে বনাবলৈ যোগাৰ চলি আছে। আৰু ইহঁতক এতিয়া বৰ্তমানলৈ মোক বাৰু 3.5 বেগমান দানা খালে। 3.5 বেগমান খালে দানা আজি 20 দিনলৈ। সেই হিচাপত দানা হিচাপত ইহঁতৰ ৱেইটটো ঠিকেই আছে মোৰ হিচাপত। আপোনালোকে কেনে ৱেইটটো দেখিছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ঘৰটো কেনেকুৱা হৈছে চাব এবাৰ ভালদৰে। ইহঁতক মই বাহিৰৰ ছাইডটো নেট দিয়া নাই, ত্ৰিপল দিয়া নাই বাৰু, যিহেতু গৰম বহুত, বতাহটো আহিবলৈ দিছোঁ এনেকৈ। এইবিলাক তৰজাবোৰ দিছোঁ। আৰু কিবা যদি সুধিব লগা থাকে তেনেহ'লে কমেণ্ট কৰি সুধি ল'ব পাৰিব।